নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটো অন্য এটা ভিডিঅ'লৈ আশা ৰাখিছোঁ আগৰ ভিডিঅ'বোৰ যেনেদৰে মৰম দিছে এই ভিডিঅ'টো মৰম দিব বুলি আৰু থাম্বনেইলটো চাই গম পাইছে মই কিহৰ ওপৰত ভিডিঅ' বনাইছোঁ আজি চাই থাকক ভিডিঅ'টো শেষৰলৈকে কিমান কি কৰোঁ আৰু এতিয়া মই এইযোৰ কাপোৰ পিন্ধিছোঁ এইযোৰ কাপোৰ মোক ঘৰৰ পৰাই দিছিলে মাহঁতৰ ঘৰৰ পৰা এইযোৰ কাপোৰ যেতিয়া মই ক্লাছ 7 মানত থাকোঁতে নেকি এই কাপোৰযোৰ বোৱাইছিলে মায়ে ৰখিব মই দূৰৰ পৰা দেখাইছোঁ অকণমান বেক কেমেৰা দি মই দেখাম বাৰু আপোনালোকক আৰু ফুলটো চাওক দেখিছে সৰু সৰু কিন্তু মানে মায়ে মানে পূৰা এনেই চিম্পুল ব'ব দিছিলে যোনগৰাকী বৈছে তেখেতে এনেকৈ চিন দি দিছে মই ইমান চিন দিলে মানে এইটো কি বুলি কয় সেইটো মই দিলে ভাল নাপাওঁ কিন্তু কাপোৰযোৰ ভাল লাগে মই পিন্ধিবলৈ আৰাম আৰু এতিয়ালৈকে মানে ভণ্টিলৈ এযোৰ মোলৈ এযোৰ আৰু মালৈ এযোৰ বোৱাইছিলে আৰু এতিয়ালৈকে ভাল হৈ আছে কাপোৰযোৰ ভাল লাগে পিন্ধি পিনে সেইকাৰণে আৰু মই আপোনাক বেক কেমেৰা দি দেখাইছোঁ আপোনালোকক বলক এইযোৰ নহয় এইখন চাদৰখন মই যেতিয়া ইয়াত বিয়া হৈ আহিছিলোঁ তাৰপিছত শাহুমাই তাত এখন লগাইছিলে মিলি পিনে তেতিয়া এখন চাদৰ বৈ দিছিলে আৰু এইখন মোৰ ঘৰৰ পৰাই মায়ে বৈ দিছিলে কালাৰটো ইমান ডাঠ আছে কাৰণে মই পিন্ধা নহয় মই পিন্ধাই নাই ক'বলৈ গ'লে এবাৰ নে দুবাৰহে পিন্ধা হৈছে মোৰ আৰু এই কাপোৰযোৰ এইটো যেতিয়া আমাৰ অসমীয়া নিয়মত প্ৰথম যেতিয়া বেবী হয় 5 মাহত এই নিয়ম এটা কৰি পিনে পঞ্চমীত খুৱাই তেতিয়াই মোৰ ভণ্টিয়ে বৈ মেলি দিছিলে পূজাই এই কাপোৰযোৰ ভাল লাগে মোৰ এই কাপোৰযোৰ আৰু এই কাপোৰযোৰ হৈছে আমৈদৈয়ে বৈ দিছিলে মোৰ ভাগৰ কি ক'ম এতিয়া মাৰ আৰু পাপাৰ ফ্ৰেণ্ড আমৈ বুলি কয় আৰু সেই আমৈয়ে বৈ দিছিলে মই যেতিয়া কইনা ভাত খুৱাইছিলে সেই কাপোৰযোৰ বৈ পিনে কইনা ভাত খোৱা টাইমত দিছিলে আৰু মোৰ বহুত ভাল লাগে কাপোৰযোৰ মানে বহুতে পচন্দ কৰে মোৰ কালাৰটো ভাল লাগে আৰু তাৰ ডিজাইনো বহুত ভাল পাওঁ মই এই কাপোৰযোৰ আৰু এইযোৰ মোৰ মায়ে বোৱাইছিলে ক'ৰবাত আমৈদৈয়ে বৈ দিছিলে নেকি মোৰ ইমান মনত নাই কাপোৰযোৰ বহুত হেৰি হ'ল পাত সূতা দি বৈছিলে অকণমান এটা জিলিকনি আছে পিন্ধিলে অকণমান গৰম লাগে বাৰু এইযোৰ কাপোৰযোৰ আৰু এইযোৰ মই বোৱাইছিলোঁ জীয়ৰী থাকোঁতে খুৰী এজনীৰ ওচৰত চিম্পুল উকাকেনে বোৱাইছোঁ একো হেৰি নাই ফুল নাই মই পিন্ধি দেখাম বাৰু নিশ্চয় এইযোৰ কাপোৰ দেখাম এইযোৰ কাপোৰ দেখাম আৰু মোৰ ফটো থাকিলে মানে মই লগাই দিম বাৰু আপোনালোকক আৰু এই কাপোৰযোৰ মই বিয়া হোৱাৰ পিছত বোৱাইছিলোঁ আৰু ইয়াৰ অকণমান দহি বটা ষ্টাইলটো বেলেগ উকাকেনে বোৱাইছোঁ মই প্ৰায় উকাকেনে বোৱা কাপোৰবোৰ মোৰ ভাল লাগে উকা কাপোৰ বেছি মানে ফুল নাথাকিলে মই ভাল পাওঁ ফুল থাকিলে মই ইমান ভাল নাপাওঁ কাপোৰ পিন্ধি পিনে আৰু বোৱা কাপোৰ হ'লে উকাই ভাল লাগে চিম্পল এইকেইযোৰ মোৰ ওচৰত বেছি বোৱা কাপোৰ কালেকশ্যন নাই এনে বগা চাদৰ আছে বোৱা কিন্তু মই সেইবোৰ এতিয়া নাই দেখুৱা বাৰু আৰু এইখিনি আছে পিন্ধি পিনি মই আপোনালোকৰ ওচৰত দেখাম বাৰু চাই থাকক এইযোৰ মোৰ প্ৰথম কাপোৰযোৰ এইযোৰ ভালেই আছে পিন্ধিবলৈ আৰাম আছে বোৱা কাপোৰবোৰ যিমান যি হ'লেও পিন্ধিবলৈ বহুত আৰাম থাকে নেক্সট কাপোৰযোৰ হৈছে মই য়েল্ল'যোৰ পিন্ধিছোঁ এইযোৰ মোৰ ভণ্টিয়ে বৈ দিয়া আৰু ইয়াত একো ফুল দিয়া নাই কিন্তু ইয়াত আছে দহিটো অকল এনেকৈ ষ্টাইলত বটা আছে দেখিছে আপোনালোকে এইটো দেখিব মই বেক কেমেৰা দি দেখাইছোঁ থাৰ্ড কাপোৰযোৰ হ'ল এই ব্লুযোৰ মোক খুব ভাল লাগে এইযোৰ মই ভণ্টিলৈ এযোৰ আৰু মোলৈ এযোৰ বোৱাইছিলোঁ মই পিংক কালাৰ দহি বাতিছোঁ তাই য়েল্ল'যোৰ বটোৱাইছিলে আৰু এইযোৰ কাপোৰ বহুত ভাল লাগে কোমল আমল বোৱা কাপোৰবোৰ আপোনালোকে জানে কিমান পিন্ধি ভাল লাগিব কোমল আমল থাকে সেইকাৰণে কিনা কাপোৰ সমান বোৱা কাপোৰ সমান কিনা কাপোৰ হ'ব নোৱাৰে চৰি কথাটো ভুল হৈ গৈছে আৰু আপোনালোকক মই এই বেক কেমেৰা দেখাইছোঁ ৰখিব
এইযোৰ মই ভিডিঅ' দেখিছে চাগে, মই কেইদিনমানৰ আগতে বনাইছিলোঁ ভিডিঅ' এটা, তাত আছে বিয়া ভিডিঅ' এটা বনাইছিলোঁ যে তাত পিন্ধিছিলোঁ মই এই কাপোৰযোৰ। আৰু এই কাপোৰযোৰ মই ইয়াত বেছিদিন হোৱা নাই বোৱা, আৰু মামীয়ে দহি বাতি দিছিলে এনেকৈ, ভাল লাগে মোৰ। চাই থাকক, বেক কেমেৰা দি দেখাইছোঁ, ৰখিব। এই নম্বৰ কাপোৰযোৰ হ'ল এইযোৰ, দেখিছে, একেবাৰে দেখাইছোঁ। এনেকৈ কৈ দিয়া, পোজ দি দিয়া, এনেকৈ কৈ দিয়া, এনেকৈ কৈ দিয়া। আৰু মই পূৰা পোজ দিছে। কাপোৰযোৰ, এই কাপোৰযোৰ মোক খুব ভাল লাগে, বহুতে মোক এই কাপোৰযোৰ ভাল লাগে বুলি কয়, মোৰো বহুত ভাল লাগে এই কাপোৰযোৰ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আপোনালোকৰ কোনযোৰ কাপোৰ বেছি ভাল লাগিলে কমেণ্ট কৰি জনাব। শেষৰ কাপোৰযোৰ হ'ল এইযোৰ, আৰু মোৰ ইমান বোৱা কাপোৰ কালেকশ্যন হোৱা নাই বাৰু, মই আপোনালোকক যদি পিছলৈ মই কালেকশ্যন কৰোঁ দেখাম বাৰু। আৰু এই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, দেখিলে মই কাপোৰৰ কালেকশ্যনটো দেখালোঁ। মোৰ ভাগত বেছি নাই বাৰু, তথাপিও মই দেখালোঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোনযোৰ কাপোৰ ভাল লাগিলে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যোন নতুন আছে, মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে। আৰু ধন্যবাদ চোৱাৰ বাবে। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া পিছৰ ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে। ধন্যবাদ।